एवरीवन वेलकम बैक टू माय चैनल। आज आमार गाँवत आछे भावना और रातिपुवा भागवत भ्रमण हबो। भागवत भ्रमणলৈ যাবলৈ বুলি উলাই মেলি ৰেডি হৈ আছো। গতিকে ভিডিওটো বহুত বেছি ভাল হ'ব আৰু আমাৰ গাঁৱত কেনেকৈ ভাওনা পাতে কি নিয়ম হয় সকলোবোৰ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে ভিডিওটো প্লিজ শেষৰলৈকে চাব। আৰু বৰ্তমান ঘৰত মই আৰু মুন আৰু খুৰী আছো। আমি তিনিগৰাকীয়ে আমি আজি সেৱা কৰিম। যিজনে ভাগৱত লৈ আহিব তেওঁক আমি পূজা কৰিম। ঘৰত কোনো নাই, মা পাপা ভণ্টি ভাইটি গোটেইখন বিয়া হ'বলৈ গ'ল। গতিকে দেখা ৰাস্তাই মানুহ ৰখি আছে সকলোৱে। এফালে আমাক খুৰী চাই দিয়া ওলাই ৰেডি। এফালে সৰু, এফালে কলপাত তামোল চামোল, এফালে ঘটিত পানী জুইচলা। তৰক ভিডিঅ'ত থাইছো দেই। ভাওনাৰ কাৰণে যিযোৰ কাপোৰ কিনিছিলো সেইযোৰ কাপোৰ আচলতে চাদৰখন মই মেখেলা বুলি কাটি পালো মাজতে অকণমান, সেইকাৰণে আৰু চিলাবলৈ মন নগ'ল। ব্লাউজখনো নিচিলালো, মেখেলাখন চিলালো, চাদৰখনৰ প্ৰতি থাকি গ'ল চিলাবৰ কাৰণে। সেইকাৰণে মাৰ পুৰণা এযোৰ পিংক কালাৰ কাপোৰ এযোৰ পিন্ধি লৈছো। কেনেকুৱা লাগিছে মোক জনাব হা। আজি ঐ টিকলা, তুমি চুইয়া পিন্ধিব যোৱা আকৌ, চুইয়া পিন্ধিবা যোৱা, পিন্ধিব যোৱা আকৌ। চুইয়াখন পিন্ধিলে ধুনীয়া লাগিব আকৌ, ভকত লাগিব দেখিবলৈ। মই ভকত নহয় তুমি। আমি এতিয়া ৰৈ আছো ভাগৱত ভ্ৰমণ কৰিবৰ কাৰণে। এইফালৰ পৰা আহিব, ইয়াত আমি সেৱা কৰিম। তাৰপাছত আকৌ এইফালে এক ৰাউণ্ড মাৰি কিনে নামঘৰ যাম। এইফালে চাদৰ পাৰি দিয়া হৈছে। এনেকৈ কৰে চাগে ন চবতে, হয়নে বৰষা? এনেকৈ কৰে অসমত। হয় আমাৰ গাঁৱত বুলিয়ে নহয়, এইখন আমাৰ প্ৰতি বছৰে মায়ে বোৱা চাদৰ এনেকৈ পাৰি দিয়ে। এইফালে আমাৰ মুনেশ্বৰী ওলাই ৰেডি। এইফালে আমাৰ খুৰী অকল, আজি ঘৰত কোনো নাই। এইটো হলু হলু পাইছেহি আৰু। আমি এতিয়া ঘৰলৈ গৈ আছো। বয়ক আছে দেল এই দিবলৈ তো লাহে লাহে কেলে আহা সেইটো চকাই চকাত লাগি নেকি। ভাওনাত লগ পাম। বাই বাই চিয়াজ ভাইটি। ৰাই চকাল বাই বাই বাই, ৰাতিকে লগ পাম। যাম। আৰু এইখিনিতে মই ক'ব বিচাৰিছো, বহুতে তেওঁলোকৰ নামটো ল'বলৈ বুলি কৈ আছে ভিডিঅ'ত। গতিকে মই শ্বৰ্টছ ভিডিঅ'ত যিমান পাৰোঁ তেওঁলোকৰ নামবোৰ ল'বলৈ চেষ্টা কৰিম। আৰু আপোনালোকক বহুত বেছি মৰম, মোক ইমানখিনি মৰম আৰু আশীৰ্বাদ দিয়াৰ কাৰণে। সেই 500টা কমেণ্ট চাগে জল্দি সম্পূৰ্ণ হ'বই। তাৰপাছত মই আপোনালোকক ষ্টৰিটো শ্বেয়াৰ কৰিম। নেক্সট যি আছে। এইফালে আমাৰ ৰাইজসকল আহিছে ভাওনা চাবলৈ। হেল্ল' কৈ দিয়া হওঁ শুন। এইফালে আমাৰ মুনেশ্বৰী। আগন্তুক দিনত সামাজিক সেৱাৰ লগতে নৱপ্ৰজন্মৰ উত্তৰণমূলক কৰ্মৰ বাবে আপুনি ৰচনা কৰা কিশোৰসকলে ৰচনা কৰা এই ভাওনাসমূহ পৰিৱেশন দিব। কাৰণ মই ভাওনাখনৰ বাবে ৰাইজৰ বাবে আপুনি কোৱাৰ বুলি ক'লে ভুল। সেই সুযোগ কৰা নাই।